হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ৰশ্মি লাইভ চেনেলৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাই আছোঁ। মৰমক উলিয়াই দিলোঁ, সি যোৱা নাই কিয়া, যাব সিহঁতে পিন্ধিব নালাগে, যিকোনো সিহঁতে কাপোৰে পিন্ধিব পাৰে আজি। আৰু আজি চাই যাব ব্লগটো, এতিয়াৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ। আৰু আজি ওলাই যাওঁ বুলিও ভাবিছোঁ। ওলাই যাওঁ মানে যিহেতু বিহু আহি আছে, সেইকাৰণে বিহুৰ শ্বপিঙো আছিলে কৰিবলগীয়া অলপ। তাকে ভাবিছোঁ কৰোঁগৈ বুলি, ঠিক নাই। আৰু এখেতৰ কামো আছে, এতিয়া কেনেকৈ মিলাই পেলাই যাব পাৰোঁ দুইজনে। ইফালে তাৰ স্কুল, আকৌ এটাত ছুটি, তাক স্কুলৰ পৰাও লৈ আনিবগৈ লাগিব। তেনেকৈ মিলাই কৰিয়ে যাব লাগিব। আৰু চাওঁচোন কিনো হয়, কেনেকৈ যাব পাৰোঁ। আৰু আপোনালোকে চাই যাব আজি ব্লগটো। চেষ্টা কৰিম কিছু অংশ দিনটোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ বাবে। চাই থাকিব। দেউতাক বেগটো দি দিয়া, ভালকৈ পঢ়িবা দেই ৰেহা, শুনিছা? আৰ্ট ভালকৈ কৰিবা দেই। বাই বাই ফ্ৰেণ্ডছ। এইটো ঠুঙা এটালৈ গৈ আছোঁ। এয়া বিলাহী ছিঙিবলৈ, এয়া ঘৰৰ কণ বিলাহী। মাজে মাজে কিছুমান পকি আছে, এয়া আৰু কিছুমান কেঁচাও হৈ আছে। আৰু মই ভাবিলোঁ পকা বিলাহীকেইটা ছিঙিয়ে লৈ যাওঁ। ফ্ৰেণ্ডছ, গাটো ধুই পেলাই এয়া ওলাই আছোঁ মই। বতৰটো ইমান বেয়া কৰিছে নহয়, মানে পকাই আছে, কি কৰে ঠিক নাই। বৰষুণ এজাকে দিয়ে নেকি। এই ৰ'দো অকণ দিছে, বৰষুণো দিছে আজি। কি হৈছে জানো বতৰটো। আৰু এখেতে গা ধুই আছে। আৰু অলপ পাছতে যাওঁ, কিন্তু ইমান দেৰি হয় নহয় যোৱা বুলি ক'লে। এতিয়া 11:30 বাজিলে। আকৌ মৰমক দেখোন স্কুলৰ পৰা 1 মানত আনিবলেই হ'ব। যামহে, মানে গৈ পামগৈহে, আকৌ তাক আনিবলৈ হ'বই। কিনো বজাৰ কৰোঁ ঠিক নাই। আৰু সময় একেবাৰে কম। আমি ওলাইছোঁ ঘৰৰ পৰা এতিয়া। ফ্ৰেণ্ডছ, এইবোৰ চাওক বিহুৰ কালেকশ্যন। এই কালাৰটো চাওক, ইমান ভাল লাগিছে কালাৰটো। আৰু বিশেষকৈ ষ্টাইলকেইটা বহুত ধুনীয়া। এইবোৰ ৰেড আৰু এইযোৰ বহুত ভাল লাগিছে। আৰু আজিকালি যিহেতু চিলভাৰ গুণাৰ কাপোৰবোৰে বেছি ওলাইছে, আৰু মই তাকে চাই আছোঁ। বহুত ভাল লাগিছে কাপোৰবোৰ। আৰু এইযোৰ ফ্ৰেণ্ডছ, কাপোৰ চাই ঘূৰি আছোঁ দোকানত। পচন্দ হোৱা নাই, যাওঁ বেলেগ এখনলৈ। এইযোৰ হৈছে চিলভাৰ গুণাৰ, ভাল লাগিছে কাপোৰবোৰ। এইবিলাক কাপোৰ আৰু বহুত মানুহ হৈছে, যিহেতু বিহু, বহুত ভিৰ দোকানত। এইযোৰো ভাল লাগিছে। এইযোৰ চাওকচোন, ইমান ধুনীয়া। হোৱাইট গুণা, য়েল্ল' গুণাত আছে। ফ্ৰেণ্ডছ, ঘৰ পাই গ'লোহি। আমি ওলাই আছোঁ আৰু মৰমকো এয়া উলিয়াই দিছোঁ। ফ্ৰেণ্ডছ, ভোজ এটা আছে, তালৈকে ওলাই আছোঁ। আৰু তাৰ পৰা আহোঁগৈ। দেহামেনা আহা, দেহাও। ফ্ৰেণ্ডছ, এখেত ওলাই গ'ল। আৰু আজি ভোজটো বৰ ভাল লাগিলে খাই পেলাই। বিশেষকৈ মানে জ্বলা মছলাটো কম দিছে, সৰু ল'ৰা ছোৱালীয়েও খাব পাৰে। আৰু প্ৰত্যেকটো আইটেমে বৰ ধুনীয়া বনাইছে। সি খেলি আছে, আৰু তাক অকণ শুব দিওঁ। আৰু আজি মানে কি হৈছে, দোকানলৈ যে গৈছিলোঁ নহয় কাপোৰ চাবলৈ, যে কাপোৰ মানে মই দোকানত গৈ পেলাই মানে আচৰিত হৈ গৈছোঁ। কাপোৰ চাব বিচাৰিছোঁ,
কাপোৰকেইযোৰ বোলো এইকেইযোৰ কি কাপোৰ সুধিছোঁ, মটকা কটন বুলি কৈছে। মই বোলো মটকা কটন কি মটকা কটন। আজিকালি মানে দোকানত গ'লে নহয় কাপোৰ চিনি পোৱাটো বহুত কঠিন হৈ পৰিছে, ইমান ভেৰাইটিজ কাপোৰ ওলাইছে। তাৰপাছত গৈ পেলাই সেই কাপোৰকেইযোৰ ল'লোগৈ আৰু আমাৰ মৰমে আজি ভোজটো খাই কেনেকুৱা পালা তুমি? আজি ভাল পাইছো। কোনটো আইটেম বেছি ভাল পালা খাই পেলাই? আটাইতকৈ মই মাছটো ভাল পাইছো, মাছটো কোমল টাইট নাই এটাও। আৰু এই পেটু ভাল পাইছা ন? দেৰি গৈছে কাৰণে। পেটু দেৰি গ'ল কাৰণে ভাল পাইছা। হাতীটাত কোলা ধৰি গৈছে। আমাৰ মৰমে আকৌ পেটুটো দেৰি গ'ল কাৰণেহে ভাল পাইছে ন? সি খুব ভাল পাইছে খাই পেলাই। আচলতে মাছৰ তৰকাৰীখন খুবেই ভাল লাগিছে, গৰমত একদম লাও বিলাহী দি বনাইছে, ভাল লাগিছে খাই পেলাই। মাংসটো হোৱাতে আৰু ভাল লাগিলে। ই মানে মাংস ইমান ভাল পায় নহয়, খুব ভাল পায় সি মাংস খাই। অনবৰত মাংসই খাব বিচাৰে ন, হয়নে? হয়। আৰু এতিয়া মই ভাবিছো অকমান ৰেষ্ট লৈ লওঁ, একদম খুব ভাগৰুৱা নিচিনা লাগিছে। আৰু মৰমকো শুব দিওঁ ন দেহা? এতিয়া অকণ ৰেষ্ট ল'ব লাগে, চাইকেল চলাবা। এতিয়া সোনকালে শুব লাগিব, হয়নে? সোনকালে শুই লোৱা, তেতিয়া চাইকেল চলাব পাৰিবা ন? বতৰ বহুত বেয়া, একদম বতাহ দি আছে। কিয় নাজানো বতৰটো যে ইমান বেয়া কৰিছে নহয়, একদম কোলা হৈ আহিছে, একে ধুমুহাৰ দৰে আহিছে মানে বতৰটো। আৰু আমাৰ মৰম চাইকেল চলাই আহিলে, সি এতিয়া আহি পাইছে, অথনিৰ পৰা চাইকেল চলাই আছে। দেহা ব'লা ব'লা এতিয়া যাওঁগে। দেখিছানে এতিয়া আন্ধাৰে হ'ব হৈছে, আৰু বতাহ দেখিছানে কিমান বতাহ দি আছে। ফ্ৰেণ্ডছ, এতিয়া হৈছে গধূলি সময় আৰু মই বেগে বেগে আহি পেলাই চাহ বনোৱাত লাগিছোঁহি। ফ্ৰেণ্ডছ, মৰমক অলপ পঢ়া দেখুৱাই আছোঁ। আৰু এইফালে মই চাউল দালি তিয়াই থৈছিলোঁ আধা ঘণ্টামান, আৰু এইখিনি টুকি ৰাখিছোঁ। মৰমৰ পঢ়া হৈ গ'ল, সি অকণমান সময় পঢ়িলে আৰু সেয়া বিচনাত আহি খেলি আছেহি সি। ইয়াত একদম বতৰ ইমান বেয়া কৰিছে নহয়, মানে আবেলি সময়ৰ পৰা বেয়া কৰিয়ে আছিলে, এতিয়া আৰু বেছি বেয়া কৰিছে, একদম কোলা মোলা হৈ ধুমুহা আহিছে মানে ইয়াত। ফ্ৰেণ্ডছ, মই এয়া মাছ ফ্ৰাই কৰি আছোঁ, আৰু মাছখিনি হৈ যোৱাৰ পিছত পনীৰ ফ্ৰাই কৰিছোঁ। আজি বনাম ফিছ খিচিৰি পনীৰৰ সৈতে, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে যদি এইদৰে খোৱা নাই এবাৰ বনাই খাই চাবচোন। মই পেনখনত তেল দি পেলাই ইয়াতে শুকান জলকীয়া, তেজপাত, পিঁয়াজ আৰু পাঁচফোৰণ কেইটামান দি দিলোঁ, আৰু এইখিনি ভাজা মোৰ প্ৰায় হৈয়ে গৈছে। আৰু এইখিনি সময়তে মই ইয়াতে আদা নহৰু পেষ্ট অকণমান দি দিছোঁ, আৰু এইখিনি লৰাই দিলোঁ পুনৰবাৰ। আৰু এতিয়া মই চাউল আৰু দালিখিনি যে মই টুকি ৰাখিছিলোঁ পানীৰ পৰা, এই গোটেইখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া ইয়াত মই আদা দি দিম, এই আদা অকণ এইদৰে ৰুকি দিব লাগে, তেতিয়া খিচিৰিটো খাবলৈ বহুত টেষ্টি হয়। আৰু এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু হালধি দি দিলোঁ। পুনৰবাৰ এইখিনি ভালদৰে লৰাই দিছোঁ। আৰু এয়া হৈছে জিৰা গুড়া অকণমান ইয়াতে মই দি দিছোঁ। আৰু লগতে এইটো হৈছে হিং দি হোৱাৰ পাছতে ৰেড চিলি পাউডাৰ অকণ দি দিছোঁ। আৰু এতিয়া পুনৰবাৰ মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া এয়া হৈছে ধনিয়া পাত মই ধুনীয়াকৈ কাটি পেলাই ইয়াতে দি দিছোঁ। এইখিনি লৰাই দিলোঁ। আকৌ মোৰ চাউলখিনি প্ৰায় ভাজা হৈ গৈছে, কিন্তু চাউলখিনি বহুত ধুনীয়াকৈ ভাজিব লাগিব, তেতিয়াহে খিচিৰি বহুত টেষ্টি হয় খাবলৈ। এতিয়া ঘিউ অকণমান দি দিছোঁ, আৰু ঘিউ দিলেও বহুত টেষ্টি লাগে। আৰু মই বেছি দিয়া নাই, ঘিউ অকণমান দিছোঁ। আৰু ফ্ৰাই কৰা মাছ পনীৰখিনি ইয়াতে মই দি দিলোঁ। এতিয়া এই গোটেইখিনি ভালদৰে মই লৰাই আছোঁ। এতিয়া কুকাৰত মই তেল দি দিছোঁ, মই ৰিফাইন অইল অকণেই দিছোঁ, আপোনালোকে যিকোনো অইলেই ইয়াত দিব পাৰে। আৰু এতিয়া মই এই গোটেইখিনি ভাজি থোৱা চাউল দালিখিনি ইয়াতে দি দিছোঁ, আৰু 2টা চিটি মাৰি দিলে ৰেডি হৈ যাব। পানীটো আপোনালোকে জোখমতে দিব।
এয়া বনাই আছোঁ ভেন্দি ভাজি পিঁয়াজ দি পেলাই আলুখিনি ভাজি আছোঁ প্ৰথম আৰু ভেন্দিখিনি দি দিলোঁ ভেন্দি ভাজি মোৰ একদম ফেভৰেট হয় মই খুব ভাল পাওঁ ভেন্দি ভাজি খাই পেলাই ফ্ৰেণ্ডছ খিচিৰি বনাই থৈ আহি পেলাই অকণমান বিছনাখনতে পৰিছোঁহি আৰু মৰমৰ পঢ়া হৈ গ'ল আৰু এতিয়া ভাবিছোঁ খিচিৰি কেনেকুৱা হৈছে চাওঁগৈ ন আমাৰ মৰমৰ খিচিৰি কেনেকুৱা পোৱা খাই ভাল পাওঁ ভাল পোৱা তে ব'লা কিটচেনত যাওঁ আৰু খিচিৰি খালি চাওঁগৈ মই পানী থকা পানী নিচিনা যে সেইটো ভাল নাপাওঁ অঁ সি মানে কৈ আছে সি মানে পনীয়া খিচিৰিটো বেয়া পায় ড্ৰাই খিচিৰিটোহে সি খাই ভাল পায় ন ব'লা তেতিয়াহ'লে চাওঁগৈ খিচিৰি কেনেকুৱা চবতকে মই আছে আলু দি পেলাই ভাল অঁ পাওঁ ব'লা ফ্ৰেণ্ডছ এয়া চাওক ফিছ খিচিৰি ৰেডি হৈ গ'ল মই ড্ৰাইকৈ বনাইছোঁ আজি আপোনালোকে পনীয়াকৈও বনাই খাব পাৰে তেতিয়া পানীৰ পৰিমাণটো অকণ বেছিকৈ দি দিলেই হয় আৰু ইমান ভাল লাগে নহয় ফিছ আৰু পনীৰ দিয়া এই খিচিৰি খাই আপোনালোকে এবাৰ বনাই খাই চাবচোন খুবেই ভাল পাব বাচন ধুই কৰি থৈ আহিছোঁ আৰু আজি শ্বপিং কৰিব যে গ'লোঁ মৰমৰ কাৰণে কাপোৰ ল'লোঁ আৰু কিনিলোঁ কেইটামান কাপোৰ সেই কাপোৰখিনি মই আপোনালোকক নেক্সট ব্লগত দেখুৱাম আজি নেদেখুৱালোঁ আৰু কি কৈছা কালাৰ মেকুৰী এইটো বি দি পেলাই কৈছোঁ এইটো মই 6 দি পেলাই কৈছোঁ মৰমক মানে অথনি মই আৰ্ট কৰিবলৈ দিলোঁ সি দুটামান আৰ্ট কৰিলে আৰু আজি ভাবিছোঁ ব্লগটো ইমানতে সামৰি দিওঁ আৰু দেহা তুমি খিচিৰি কেনেকুৱা পালা মই ভাল পালোঁ ভাল পাইছা ভাল পাইছোঁ টেষ্টি হৈছে কাৰণে সি ভালেই পাইছে খিচিৰিটো আজি ড্ৰাই খিচিৰি বনাইছোঁ যে আৰু আপোনালোকে যদি আজি এই ব্লগটো ভাল পালে প্লিজ লাইক এটা কৰি দিব আপোনালোকে কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আপোনালোক যদি অলৰেডি ছাবস্ক্ৰাইবাৰ হয় বহুত বহুত ধন্যবাদ আৰু এইদৰে চাই যাব ভিডিঅ'সমূহ আৰু প্ৰথমবাৰ যদি আজি ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইদৰে চাই যাব ভিডিঅ'সমূহ আৰু পুনৰ লগ পাম আপোনালোকক আন এটি ব্লগত আজিলৈ আহিছোঁ বাই বাই এণ্ড গুড নাইট বাই বাই এণ্ড গুড নাইট